হেল্ল' গাইজ, মই এতিয়া ভেদাইলতা আৰু গৰৈ মাছৰ এটা চব্জি বনাই আছোঁ দেই। আপোনালোকে চাই ল'ব কেনেকৈ বনোৱা হৈছে। আমি গাঁৱলীয়া ষ্টাইলত বনাইছোঁ। এয়া তেল দিলোঁ, এয়া তোমাৰ লগাই দিলোঁ গৰৈ মাছ। জঁপিয়াইছে এইটো যি আছে গৰৈ মাছ এভাগে দি দিছোঁ তেলত। এয়া দেখিছে না গাইছ, চালিয়া এইবোৰ বচা মেলা নাই, ডাইৰেক্ট তেলত দি দিছোঁ। এইখিনি অলপ গৰম হোৱাৰ পিছত আৰু ভেদাইলতা দি দিম, তাৰপৰা উতলিব হৈ যাব দেই গাইছ। আপোনালোকে লাইক কমেণ্ট এটা মাৰি দিব। ইয়াত মাছ সিজি আছে ধুনীয়াকৈ। লোকেল গৰৈ মাছ, ঘৰৰ বাৰীয়ে ভেদাইলতাই খুন্দি থৈছোঁ। চাই থাকক। পিকচাৰটো ইমান ধুনীয়া অহা নাই, আন্ধাৰ হৈছে। এয়া আপোনাৰ ধুনীয়াকৈ মাছ হৈ গৈছে, ৰঙা হৈ গৈছে ধুনীয়াকৈ। অলপ আন্ধাৰ কাৰণে স্পষ্ট অহা নাই। মাথাটো অকণমান ভাঙি দিছোঁ, নহ'লে নিসিজে যে, সেইটো কাৰণে। ইয়াৰ পৰা এতিয়া ভেদাইলতা দিম। আমি গাঁৱত ভেদাইলতা বুলি কওঁ, আপোনালোকে কি কয় নাজানো। অকণমান গোন্ধ মৰা লতাটো দেই। এইটো ডাইৰেক্ট দি দিছোঁ এতিয়া ভেদাইলতা। আমাৰ এইপিনে ভেদাইলতা বুলি কয়, আপোনালোকৰ এতিয়া কোনপিনে কি কয় নাজানো আৰু। এয়া অলপ ভাজি ল'ব লাগিব ভেদাইলতাখিনি, অলপ গৰম হ'ব লাগিব। এইবোৰ মাজে সময়ে খাব লাগে, তেতিয়া বোলে গাত শক্তি পায় বুলি কৈছে। গোটেইখিনি বৰ এটা নাজানো আৰু। জীয়া গৰৈ চৈ মাছ পালে মই আগদিনা আনি থৈ দিওঁ, জীয়াই থৈ দিওঁ। এতিয়াও আছে আৰু, এতিয়া খাইছোঁ। কালি ৰাতি নাখালোঁ, মাংস আছিলে। এতিয়া সেই ৰাতিপুৱাই বনাইছোঁ আৰু। এতিয়া গৰম কৰি থোৱা পানী আছে, আপোনাৰ এতিয়া দি দিম আৰু। এই গৰম কৰি থোৱা পানী আছে, এই পানী লৈছোঁ, বাতিটোতে দি দিছোঁ যোনটো খুন্দি থৈছিলোঁ ভেদাইলতা। কিন্তু পানী লগাই দিলোঁ। হিচাপৰ জোখত পানীটো দিব আৰু, কিমানটো জোল হিচাপত খায় তেনেকৈ দিলেই হ'ব। মোৰ হিচাপটোত মই দিছোঁ আৰু। ইয়াত এটা বস্তু থাকি গৈছে, নিমখ। হালধি নিদিলেও হয়, নিমখ অলপ দিব লাগিব। আৰু আলুগুটি থাকি গ'ল, এখন কুটা মেলা হেৰিয়তে নিদিলোঁ। আলু দুটা এটা ভাঙি দিলে ভাল লাগে বেছি খাই। ইমান লৰালৰি টাইপৰ হৈছে কাৰণে বৰ জুতিমুটিকৈ নবনালোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। ধন্যবাদ।